ইমান কষ্ট কোনে কৰিব পাৰে? হা দাদা, ইমান কষ্টৰ কাম কোনে কৰে? বানা লাগে পানি করে দিই বানা লাগে এবার খারাপ করে ফেলা যায় খারাপ হলে খুলে দাও ফেলা দিব একেলগে একেলগে মত দিই একেলগে সিম্বল লাগে তখন কিটা দিই বর্ডার দিলো না নেই কাটি লো বলি কাটি দিই দুনিয়া আবে এই স্যার আতো না ইজন একজন চারিজন না আরেকটা মানুষ আছে না ও ক'ত যোৱা তোমালোকে বৰশী মাৰিবলৈ? মাছ পাইছা? কি মাছ পাইছা কৈ যা? কি নাম তোৰ? নাম ঋতিক। তোৰ নাম? ঋকিত। মোৰ নাম ঋতিক আৰু নাম ঋকিত। অঁ যা দেখছ এইবিলাক আমাৰ মিয়াৰ ল'ৰা ছোৱালী বৰশী মাৰি আছে, এনাই নাথাকে তেওঁলোকে বহি। এই চ সিহঁতে কাম কৰি আছে। এয়া ইয়াতে বৰশী মাৰিবলৈ হৈছে, এইটো খাল হ'ল। এইটো খালত তেওঁলোকে বৰশী মাৰিব আৰু মাছ লৈ যাব আৰু ৰাতি এসাঁজ ভালকৈ মিলা প্ৰীতিৰে খাব মা বাপ লৈ। চাই লওক আমাৰ অসমৰ এইবিলাক মিয়া মানুহ কোনে খেদিবলৈ আহিব? ইহঁতে বেচেৰাহঁতে যিমান কষ্ট কৰি আছে আমি অসমীয়া মানুহবোৰে পাৰিম জানো? চাই লওক তেওঁলোকে কেনেকুৱা চাটাৰিং দাঙি পিনে গাড়ীত ৰ'দ দিছে, নমাইছে। এইবিলাক চাং বান্ধি আছে, বল্ডাৰ আনিছে, দাঙিছে। আমাৰ অসমীয়া কৰিব পাৰিব? নোৱাৰে। কোনে খেদাব ইহঁতক? নাম নাজানো।